আজিৰ পৰা প্ৰায় ১ বছৰ আগত যোৱা বছৰ মানে ২০২২ৰ ফেব্ৰুৱাৰী-মাৰ্চ মানৰ মাহত এটা ইনচিডেণ্ট হৈছিলে। এটা মই ভিডিঅ' দিছিলোঁ যে আমি ফাৰ্ষ্ট ডিগ্ৰীত যদি কেতিয়াবা কাৰোবাৰ হিলিং কৰি থাকোঁতে অকণমান নিগেটিভ ইম্পেক্ট ফিল হয়, তেতিয়াহ'লে ফাৰ্ষ্ট ডিগ্ৰীত আমি আদাৰ্ছ হিলিং কৰিব নালাগে। লগতে তেনেকুৱা ৰেইকিৰ ৰিলেটেড কিছুমান কুৱেশ্যনছ আছিলে, যিবোৰ মানুহে সোধে, তাৰ ওপৰত ভিডিঅ'জ বনাওঁ আৰু তেনেকৈ মই দিছিলোঁ। সেইটো সময়ত বহুত বেছি ভিউৱাৰ্ছ নাছিলে, বহুত বেছি ছাবস্ক্ৰাইবাৰো নাছিলে, এৰাউণ্ড 200-300 ওচৰত আছিলে। আৰু সেই ভিডিঅ'টোৰ এনেকুৱা কিছুমান কমেণ্টছ আহিছিলে যে মই মিছগাইড কৰি আছোঁ ৰেইকিক লৈ পিনে, যে মই কিছুমান ভুল বস্তু শিকাই আছোঁ। চ' সেই ইনচিডেণ্টটো হোৱাৰ পিছৰ পৰা টোটেল আজি অলম'ষ্ট 1 year হ'ব গৈ আছে। আৰু সেই মিছগাইডেড চেনেলটোৱে মনিটাইজ হ'ল আজি। যিসকলে মনিটাইজ গম নাপায়, তেওঁলোকৰ কাৰণে কৈ দিছোঁ যে ইউটিউবৰ পৰাই কিছুমান পইচা ইনকাম কৰিব পাৰি। যেতিয়া আপোনালোকে ভিডিঅ' চাই তাৰ মাজত যদি এডভাৰটাইজ দেখে, এডভাৰটাইজৰ পৰা পইচা আহে। আৰু তাৰ কিছুমান কণ্ডিশ্যন থাকে, ইউটিউবৰ কিছুমান কণ্ডিশ্যন থাকে যে মিনিমাম 1000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব আৰু 4000 ঘণ্টা তাতে ভিউ হ'ব লাগিব। তাৰমানে ধৰক মই যদি এটা ভিডিঅ' বনাইছোঁ 1 ঘণ্টাৰ আৰু 4000 মানুহে যদি সেই গোটেই ভিডিঅ'জবোৰ মানে সেই 1 ঘণ্টাৰ ভিডিঅ'টো 4000 মানুহে চাইছে, তেতিয়াহ'লে সেই চেনেলটো মনিটাইজ হয়। চ' সেই মিছগাইডেড চেনেলটো আজি 1 বছৰ পিছত মনিটাইজ হ'ল। আৰু মই তাৰ কাৰণে মই আপোনালোকে থেংক ইউ ক'ব লাগিব, যিসকলে ছাবস্ক্ৰাইব কৰিছে। বৰ্তমান এই ভিডিঅ'টো বনাই থকাৰ সময়ত অলম'ষ্ট 1700+ ছাবস্ক্ৰাইবাৰ আছে আৰু 4000 আৱাৰ্ছ ভিউজ কমপ্লিট কৰিছে। চ' সেই ইনচিডেণ্টটো এই ভিডিঅ'টোত কোৱাৰ ৰিজন এয়াই হয় যে যেতিয়া আমি কিবা এটা বস্তু কৰোঁ আৰু আপুনি যদি নিজৰ ড্ৰিমছৰ ওপৰত বিলিভ কৰে বা কনচিষ্টেণ্টলি আপুনি নিজৰ সেই কামবোৰ কৰি গৈ থাকে, আপোনাক বাধা দিয়া মানুহ ঢেৰ আহিব। আপোনাক তলত নমাবৰ কাৰণে বহুত মানুহে চেষ্টা কৰিব। যেতিয়া আপুনি ছাকচেছৰ পিছত গৈ আছে, হয়তো মই আজি এইটো নকওঁ যে মই বহুত ছাকচেছফুল হৈছোঁ, কিন্তু তথাপিও এটা পইণ্টৰ ভিউৰ পৰা মই এইটো ক'ম যে ইউটিউবটো বনোৱাৰ এইটো মনিটাইজৰ কাৰণে কেতিয়াও বনোৱা নাছিলোঁ। বাট বনাওঁতে ভিডিঅ'জবোৰ আপোনালোকে পচন্দ কৰোঁতে ইউটিউবে সেই বস্তুটো মোক দি দিলে। চ' যদি আপোনালোকে নিজৰ ড্ৰিমছ আপোনালোকে ফ'ল' কৰি থাকে, যেতিয়া আপুনি গ্ৰ' কৰি থাকিব, তেতিয়া দেখিব এনেকুৱা মানুহ আপোনাক বহুত মানুহে থাকিব, যোনে আপোনাক তলত টানিব চেষ্টা কৰিব। এইটোও হৈছিলে যে সেই ভিডিঅ'টোৰ পষ্ট কৰাৰ পিছত ফোন কলছো আহিছিলে। এজন মহাপুৰুষে মোক এইটোও ফোন কল কৰি পিনে কৈছিলে যে তেখেতে ৰেইকি শিকিব বিচাৰিছে, কিন্তু এইপিনে তেখেতে ৰেইকি শিকিছে। ৰেইকি শিকাৰ পিছতো তেখেতে মিছা কথা ক'লে, যিটো ৰেইকিৰ প্ৰথম প্ৰিন্সিপালে থাকে যে মিছা মাতিব নালাগে। কাৰ ওচৰত শিকিছে গম নাপাওঁ। তো তেখেতে মিছা কথা ক'লে যে তেখেতে ৰেইকি শিকিব বিচাৰিছে আৰু শিকাৰ পিছত তেখেতে ফেমিলিক হিলিং কৰিব পাৰিবনে? মই তেতিয়া কৈছিলোঁ কি নোৱাৰে। তো তেখেতে হ'ল কিছুমান তৰ্ক কিবাকিবি হৈছিলে আৰু তেখেতে মোৰ কল ৰেকৰ্ডো কৰি পিনে গ্ৰুপত শ্বেয়াৰ কৰিছিলে আৰু তেওঁৰ গুৰুৱে একো কোৱা নাই। যেতিয়া এটা গ্ৰুপত বেলেগ এজন গুৰুৰ বা গুৰু বুলি নাভাবোঁ বাৰু মই নিজকে, এজন মেণ্টাৰ বা টিচাৰ এজনৰ যদি এনেকুৱা সমালোচনা এটা গ্ৰুপত হয় আৰু সেই গ্ৰুপৰ এডমিন বা সেই গ্ৰুপৰ গুৰুজনে, গ্ৰেণ্ড মাষ্টাৰ এজনে যদি একো নকয়, কেনেকুৱা ধৰণৰ গ্ৰেণ্ড মাষ্টাৰ গম নাপাওঁ আৰু কেনেকুৱা ধৰণৰ শিক্ষা দিছে তেওঁৰ নিজৰ ষ্টুডেণ্টক সেইটো বাৰু গম নাপাওঁ। কিন্তু যিয়ে নহওক, সেই ইনচিডেণ্টটোৰ পৰা এইটো এটা লাভ হৈছিলে যে 200 ছাবস্ক্ৰাইবাৰৰ পৰাই হঠাৎ গ্ৰ' এটা হৈ গ'ল। মানে যিসকল মানুহৰ অকণমান এইটো আছিলে, তেওঁলোকে বুজি পালে যে ভিডিঅ'জবোৰত মই যিবোৰ কথা কৈ আছোঁ, কিছুমান প্ৰেক্টিকেল কথা কৈ আছোঁ, আৰু যিবোৰ কথা কৈছোঁ মই সদায় নিজৰ এক্সপিৰিয়েঞ্চৰ পৰাই, নিজৰ ষ্টুডেণ্টছৰ এক্সপিৰিয়েঞ্চৰ পৰাই, তাৰ ওপৰতে মই ভিডিঅ'বোৰ বনাওঁ, যাতে চবৰে এইটো সেই বস্তুটো চবেই যাতে গম পায়, চবৰে যাতে সেই নলেজটো বাঢ়ে। চ' কিছুমান এনেকুৱা মানুহ আছে, যেতিয়া তেওঁলোকে ফাৰ্ষ্ট ডিগ্ৰী কৰে, আদাৰ্ছ হিলিং দিয়ে, তেওঁলোকৰ সেইজন মানুহৰ পেইনটো তেওঁলোকে ফিল কৰে, বা সেইজন মানুহৰ যিবোৰ প্ৰব্লেম থাকে, ৰিলেশ্যনশ্বিপ হিলিং দি আছে কাৰোবাক, তেতিয়া সেইজন মানুহৰ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেমবোৰ যিজন হিলাৰ থাকে তেওঁৰ ওচৰত সেই প্ৰব্লেমবোৰ আহিব ধৰে। তাৰ বহুত কাৰণ থাকে, বহুত ৰিজনছ থাকে, নিজৰ অৰাৰ লগত কথা আছে, নিজৰ হিলিঙৰ কিছুমান কথা আছে। তাৰ কাৰণে কৈছিলোঁ ফাৰ্ষ্ট ডিগ্ৰীত যদি এজন মানুহে তেনেকুৱা ফিল কৰে, হিলিং দিব নালাগে। কিন্তু কিছুমানৰ এইটো হয় যে ফাৰ্ষ্ট ডিগ্ৰী তেওঁলোকে হিলিং দিয়ে, বহুত ভাল ৰিজাল্ট পায়। চ' তেনেকুৱা কিছুমান কণ্ডিশ্যনছ থাকে, যিসকল সেই এক্সপিৰিয়েঞ্চ কৰিছিলে, যিসকলে সেই ভিডিঅ'টোৰ লগত লিংক কৰিব পাৰিছিলে, যিসকলে বুজি পাইছিলে মোৰ কথাবোৰ, তেওঁলোকে সেইবোৰ বাদ দি পিনে মোৰ ওচৰলৈকে আহিল। চ' এইটো এটা এডভান্টেজ হ'ল। চ' কেতিয়াবা লাইফত কিবা বেয়া হয়, এইটো মনত ৰাখিব, বেয়া হোৱাৰ কাৰণে নহয়, সেয়া কিবা এটা ভাল হ'বৰ কাৰণেহে মানে তেনেকুৱা ইনচিডেণ্ট হৈছে। সেইটো এটা লেচন পালোঁ মই। সেইখিনি সময়ত অকণমানটো খং উঠিছিলে মোৰো, ময়ো মানুহ হয়, ডেফিনেটলি অলপ হ'লেও উঠিব।
কিন্তু এতিয়া যেতিয়া মই সেই ঘূৰি চাওঁ 1 বছৰটো বেক হৈ পিনে চাওঁ তেতিয়াহ'লে দেখোঁ যে 200-300 ছাবস্ক্ৰাইবাৰৰ পৰা আজি 1700 প্লাছ ছাবস্ক্ৰাইবাৰ। ফেচবুক গ্ৰুপত অলম'ষ্ট 4000 প্লাছ মেম্বাৰ্ছ আৰু ডেইলি বাঢ়ি আছে। যিমানবোৰ শ্বৰ্টছ বা ৰিলছ আছে তাতে 23,000 40,000 তেনেকুৱা ভিউজ। চ' সেই বস্তুটো যে নাই এটলিষ্ট মানুহবোৰে বুজি পাইছে যিসকল যাৰ মানে অকণমান হ'লেও এইটো আছে তেওঁলোকে এইবোৰ বস্তু এতিয়া বৰ্তমান বুজি পাইছে যে চবৰে তেনেকুৱা কাৰণ এটা সময়ত অকল 4-5জনে গ্ৰেণ্ড মাষ্টাৰ আছিলে আৰু যিসকলে মোক ফোন কৰিছিলে মেছেজ কৰিছিলে তেওঁলোক এতিয়াও 3rd ডিগ্ৰী কৰি পিনে তেনেকেই আছে 1 বছৰ হৈ গ'ল কিন্তু মোৰ ষ্টুডেণ্ট এতিয়াও টিচাৰ্ছ হৈ গ্ৰেণ্ড মাষ্টাৰ হৈ তেওঁলোকে এতিয়া নিজে শিকায় নিজে ক্লাছেছ লয় তেওঁলোকেও গ্ৰ' কৰি আছে লগতে চ' এইবোৰ দেখিছোঁ ভাল লাগে এয়া অকল 1 বছৰৰ ৰিজাল্ট ভালকৈ কমাৰ্চিয়েলি হিচাপত এইবোৰ ক্লাছেছ কৰোৱা শিকোৱা বা ভিডিঅ' ষ্টাৰ্ট কৰা পষ্ট কৰা খুব বেছি 1 বছৰ বা 1.5 বছৰত এইবোৰ কাম কৰা ত' 1.5 বছৰৰ ভিতৰতে ইমানখিনি যদি আহিছোঁ আৰু নেক্সট 2-3 বছৰত কিমান দূৰ যাম সেয়া মই নিজে নাজানো কিন্তু মই মটিভেটেড মই জানো যে মই আগুৱাম মই আৰু অকণমান গ্ৰ' কৰিম আৰু এভৰি ইয়াৰ মই গ্ৰ' কৰিম সেইটো মই জানো আপোনালোকে ছাপোৰ্ট কৰিব সেইটোও মই জানো আৰু কিমান দূৰ আগুৱাই গৈ থাকিম কাৰণ নতুন নতুন ঢেৰ বস্তু আহি আছে হিলিংটোতো চবেই শিকায় কিন্তু কিছুমান বস্তু এনেকুৱা যিবোৰ আপোনালোকে বেলেগত নাপায় সেয়া অকল ৰেকি হিলিং আছামতহে পাব সেইটো মোৰ পিনৰ পৰা প্ৰমিছ থাকিলে ছাবস্ক্ৰাইব কৰি ল'ব গ্ৰুপবোৰ জইন কৰি ল'ব যাতে আগতীয়াকৈ আপোনালোকে খবৰবোৰ পাই থাকে ফিডবেকছবোৰ আপোনালোকে দেখি আছে ফেচবুক পষ্টত আপোনালোকে দেখি আছে তো মই ভাবোঁ যে এটলিষ্ট মই সেই কম্পেয়াৰত যিটো 1 বছৰ আগত মই য'ত আছিলোঁ তাৰ পৰা মই অকণমান হ'লেও ৰাইজ কৰিছোঁ অকণমান হ'লেও গ্ৰ' কৰিছোঁ তো যেতিয়া আমি কিবা এটা কাম ৰেগুলাৰলি কনষ্টেণ্টলি কৰি থাকোঁ বহুত বাধা অহাৰ পিছতো যদি ৰৈ নাযাওঁ ছাকচেছ আহিবই চ' সেই বস্তুটো আপোনালোকেও তেনেকৈ কৰিব আপোনালোকে যি ফিল্ডতে আছে হিলিঙতে হওক বা নিজৰ প্ৰফেশ্যন হওক যিকোনো প্ৰফেশ্যনত আছে আপোনালোকে আৰু মানুহে যদি তেনেকুৱা কিবা কৈ আছে তেতিয়াহ'লে কংগ্ৰেছ আপুনি ছাকচেছৰ পিনে গৈ আছে আপুনি আৰু বেছি দিন নাই খুব বেছি এনেকুৱা 1 বছৰ 1.5 বছৰ লাগিব এটা এনেকুৱা লেভেলত আহিব য'ত এতিয়া আপোনাক যিসকলে আপোনাক কিবা কৈছিলে তেওঁলোকে নিজে আহি পিনে আপোনাক বাহ কৰিব এটা সময়ত আছিলে যেতিয়া মই নিউমাৰলজি ফাৰ্ষ্ট শিকিছিলোঁ যিটো আমাৰ চবৰে কলেজৰ গ্ৰুপ থাকে স্কুলৰ গ্ৰুপ থাকে তাতে মই দিছিলোঁ যে কোনোবাই যদি নিউমাৰলজি চাব বিচাৰিছে ফ্ৰীতে মোক দিলে হ'ল আৰু তেওঁলোকে তেতিয়া একো ৰিয়েক্ট কৰা নাছিলে বা 2-এজনে দিছিলে যদিও একো হেৰি নাই থাকে তেনেকুৱা কিন্তু এতিয়া তেওঁলোকে পে' কৰি পিনে নিউমাৰলজি চাব বিচাৰে কিহৰ কাৰণে কাৰণ এতিয়া ৰিজাল্টছবোৰ দেখি আছে চ' মই তেতিয়া মই ৰৈ দিলোঁ হয় যে কোনোচোন নিউমাৰলজি নাচায় কোনোজন একো ৰেছপন্স পোৱা নাই কাৰোবাৰ পৰা একো ফিডবেক পোৱা নাই বাদ দিয়া ভাল একো কাম নাই তো মই চাগে আগুৱাব নোৱাৰিলোঁ হয় কিন্তু মই ৰখা নাই মই কৰি গৈ আছোঁ মই হিলিং কৰি গৈ আছোঁ মই শিকাই গৈ আছোঁ আৰু তেনেকুৱা ছাকচেছ ষ্টৰিবোৰ পাই আছোঁ এইটোতো বাৰু মোৰ ষ্টৰি আৰু থেংক ইউ ভেৰি মাছ যে আপোনালোকে মোক বিলিভ কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিছে যদি কৰা নাই কৰি ল'ব আৰু ভিডিঅ'জবোৰ চাই লাইক কৰে শ্বেয়াৰ কৰে আৰু বাই গ্ৰেচ অফ ইউনিভাৰ্ছ এতিয়ালৈকে মোৰ যিমানবোৰ ভিডিঅ'জ দিছোঁ মই আপোনালোকক স্ক্ৰীণত দেখুৱাম তাতে দেখিব যে বহুত কম ডিছলাইক থাকে মানে মেক্সিমাম যিমানবোৰ ভিডিঅ' আছে চবতে 100% লাইকছ থাকে ডিছলাইক তেনেকুৱা ক্লিক কৰা ক'ৰবাত এটা দুটা থাকে চ' সেয়াও মোৰ কাৰণে এটা বহুত ভাল মানে এটা ভাল এক্সপিৰিয়েঞ্চ চ' থেংক ইউ তেনেকৈ লাইক কৰি থাকিব ছাপোৰ্ট কৰিব আৰু এনেকুৱা ষ্টৰি যদি আপোনাৰো আছে আই এম চিয়'ৰ আপোনাৰো আছে কাৰণ যেতিয়াৰ পৰা এই জাৰ্ণিটো মোৰ ষ্টাৰ্ট হৈছে বহুতৰ ছাকচেছ ষ্টৰি শুনিছোঁ ফেইলিয়াৰ ষ্টৰি শুনিছোঁ ফেইলিয়াৰৰ পিছত ছাকচেছ আহিছে তেওঁলোকৰ চ' আপোনালোকৰো যদি তেনেকুৱা ষ্টৰি আছে মোৰ লগত শ্বেয়াৰ কৰক মোক ভিডিঅ' হিচাপতো আপোনালোকে পঠাব পাৰে বা আপোনালোকে লিখি পিনেও আপোনালোকে দিব পাৰে মানে হোৱাটছএপত দিব পাৰে বা ফেচবুকত দিব পাৰে লিখিলে হয়তো বহুত সময় লাগিব পাৰে যদি ভিডিঅ' বনাই পিনে পষ্ট কৰে তেতিয়া আপোনালোকে পষ্ট কৰিব পাৰে মোৰ ফেচবুক গ্ৰুপত মই এপ্ৰুভ কৰি দিম আৰু কাৰণ কি হয় আমাৰ ফেইলিয়াৰ ষ্টৰিবোৰ বেলেগে চাই পিনে তাৰ পৰা মটিভেটেড হয় যাতে এওঁলোকে যদি পাৰিছে তেতিয়াহ'লে ময়ো পাৰিম যদি আপুনি বেয়া ষ্টেজ এটা দেখিছে লাইফত তাৰপিছত আপুনি এটা গ্ৰ'য়িং ষ্টেজ দেখিছে আপুনি এটা পজিটিভিটিত আহিছে বা যিমানবোৰ প্ৰব্লেমছ আছিলে আগতে সেইবোৰ প্ৰব্লেমবোৰৰ পৰা আপুনি আগুৱাই আহি পজিটিভিটি পাইছে সেই ভিডিঅ'বোৰ যদি মোক দিয়ে মই শ্বেয়াৰ কৰিম হয়তো ইউটিউবতো দিব পাৰোঁ বা ফেচবুকত দিব বিচাৰিছে ফেচবুকতো দিব পাৰে সেইবোৰ ষ্টৰি দেখি মানুহবোৰ অকণমান ইনস্পায়াৰ হ'ব আপোনাৰ পৰাই আপুনি যদি পাৰিছে তেওঁলোকেও পাৰিব তেনেকুৱা আমাক ষ্টৰি বহুত দৰকাৰ আছে চ' আহক পষ্ট কৰক যিমান পাৰে শ্বেয়াৰ কৰক নিজৰ ষ্টৰিবোৰ তেতিয়াহে মানুহবোৰ আগুৱাই যাব তেতিয়াহে মানুহবোৰ অকণমান সাহস পাব আৰু যিমান পাৰে
নিজৰ পজিটিভিটি যিমান পাৰে আপোনালোকে মানে স্প্ৰেড কৰক। কাৰণ হেট্ৰেড স্প্ৰেড কৰা বহুত মানুহ আছে। ঢেৰ মানুহ আছে যোনে হেট্ৰেড স্প্ৰেড কৰিব, টানি আনিব। আৰু সেই ভয় নকৰিব যে মই কিবা এটা শ্বেয়াৰ কৰি দিওঁ, কোনোবা আছে যোনে মোক কিবা এটা কৈ দিব। ভয় কৰি পিনে কেতিয়াও আপুনি গ্ৰ' কৰিব নোৱাৰে। যদি গ্ৰ' কৰিব বিচাৰিছে, বিন্দাছ হৈ আহক, মই ছাপোৰ্ট কৰিব ৰেডি আছোঁ। মই মোৰ পিনৰ পৰা যিমানখিনি পচিবল মই আপোনাক হেল্প কৰিব ৰেডি হৈ আছোঁ। খালি আপোনালোকে আগুৱাই আহক, নিজৰ ষ্টৰিবোৰ শ্বেয়াৰ কৰক, নিজৰ ছাকচেছ ষ্টৰি শ্বেয়াৰ কৰক, তেতিয়াহে মানুহবোৰ আপোনাৰ পৰা ইনস্পায়াৰ হ'ব। ত' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে বহুত বহুত থেংক ইউ। ভিডিঅ'জবোৰ লাইক আৰু ভিউজৰ কাৰণেও বহুত বহুত থেংক ইউ। কিবা থাকিলে কমেণ্টত জনাব, মই যিমান পাৰোঁ তাৰ আনচাৰ কৰিম। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।